10 ছেপ্টেম্বৰ ডেটটো দিব ৰাখিব নোৱাৰিলে নেক্সট কেতিয়া ৰাইজৰ মাজত কথাখিনি ফাদিল কৰিব সেইখিনি কওক মোক ডেফেমেশ্যন কেছৰ পৰামৰ্শ নিদিব আমাক মুখ্যমন্ত্ৰীৰ পৰা পৰামৰ্শ নালাগে আমি ৰাজনীতি কৰা মানুহ ৰাইজৰ মাজত থাকোঁ যি ক'ব লাগে ৰাইজৰ মাজত কওক যদি সাহস আছে মই চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰী ডেট আপোনালোকে ঠিক কৰি লওক ডিচেম্বৰ জানুৱাৰী এপ্ৰিল যি আপোনালোকৰ ডেট ঠিক কৰিলোঁ 10টো ৰাখিব নোৱাৰিলে নিজৰ ডেটটো ৰাখিব নোৱাৰিলে নিজৰ কৈ যোৱা তিথি যেতিয়া ৰাখিব নোৱাৰিলে তেতিয়া সেইজন মানুহৰ ওচৰত কি থাকিল মই চেলেঞ্জ কৰিছোঁ কোৰ্টৰ ভিতৰত নহয় ৰাইজৰ মাজত আহক সন্মুখৰ পৰা আহক সন্মুখত বহক কি ক'ব লাগে পাকিস্তান লিংকত কি পাইছে SITত ফাদিল কৰক চেলেঞ্জ কৰিছোঁ মই চেলেঞ্জ কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ কৈছে যে গৌৰৱ গগৈ বাহিৰত থাকিবই নোৱাৰে কৰক না SIT পাকিস্তান লিংকটো ফাদিল কৰক 3 মাহ 4 মাহ SITয়ে ক'ত গ'ল কাক সুধিলে 10 ছেপ্টেম্বৰটো ৰিপৰ্ট জমা দিলেই এতিয়াতো আমি নৱেম্বৰলৈকে আহি গৈছোঁ 10 ছেপ্টেম্বৰ ৰিপৰ্ট জমা হ'ল এতিয়া কেতিয়াবা তেওঁ ডিচেম্বৰ কথা কয় কেতিয়াবা জানুৱাৰী কথা কয় যদি ইমানেই গুৰুত্বপূৰ্ণ অভিযোগটো কিয় ৰৈ আছে কাৰ কাৰণে ৰৈ আছে যদি ইমানেই গুৰুত্বপূৰ্ণ অভিযোগ তো কাৰ কাৰণে ৰৈ আছে ৰ'বলৈনো কি আছে মইতো ইয়াতে বহি আছোঁ মই ক'ৰবাত গৈছোঁ নেকি মই অসমৰ ভিতৰতে আছোঁ তেওঁহে অসম এৰিব লাগিব বিধানসভা নিৰ্বাচনত এইখন SITৰ জৰিয়তে জুবিন গাৰ্গৰ ন্যায় পোৱাটো সম্ভৱ নে আপুনি কি একে SIT কৰা মানুহবোৰ জন্মী ৰাভাটো একে SIT মোৰ ক্ষেত্ৰতো একে SIT মই কৈ দিওঁ যিজন মুখ্যমন্ত্ৰী নিজৰ চাৰ্জশ্বিট লুকাবলৈ জানে এইজন মুখ্যমন্ত্ৰী জুবিন গাৰ্গৰ তথ্যবোৰ সদায় লুকাই ৰাখিব তথ্যবোৰ কেতিয়াও ফাদিল হ'বলৈ নিদিয়ে এজন মুখ্যমন্ত্ৰী চাৰ্জশ্বিট লুকাবলৈ এক্সপাৰ্ট গভীৰ চিৰিয়াছ চাৰ্জশ্বিট লুকাবলৈ এক্সপাৰ্ট সেইকাৰণে সত্য জুমনি ৰাভাৰ ক্ষেত্ৰতে হওক মোৰ ক্ষেত্ৰতে হওক বা জুবিন গাৰ্গৰ ক্ষেত্ৰতে হওক তেওঁ ইচ্ছা থাকিলে কেতিয়াও সত্যটো ৰাজন